हेलो गाइज अथनी माने भिडिओ तो दुबार स्टार्ट कर बेला आहिलो दुइबारे माने खेली मिली लगाइ दिले एबार 3 नम्बर बार एतियाও হৈ ফালপা কৈ আছে জুম কৈ দিয়া কৈ দিও নি এতিয়া 3 नम्बर बार स्टार्ट কৰিছো হি আহি পিনি একেবাৰে ওলাই মেলি হিয়া गाइस बहुत गर्मी है ब्राइटनेस माने पूरा दिसे सुमंदे हिते लाने कोनते मजा गলি ইমান গৰমত এটো নাই লাভ নাই এটো মাইকি হয় गाइस चार्जर मेन मु चार्ज নাই পাস তোমালে मोर हिमान ठंडा हरु गाड़ी डांगर गाड़ी होता है क्या यार बहुत दिन से देख रहा हो गया तुमसे प्यार आयो हाहे पायखाना करे ढेरेक तुम्हारे मनत पड़े पेरेक আপুনি কিবা কব নকইছে আমি নকইছে উৰি চিঠিখন কৈ দিয়া আগো উৰি চিঠিখন ঘুৰি যায় ঘুৰি পৰে মৰমৰ না মই চিঠি লিখা এক্সপেৰিয়েন্স নাই যে হেফালেহে জানে হয় এফালে আছে ন আগৰটো ভিডিঅ'ত পাইছিলে চাগে উৰি চিঠিখন ঘুৰি পৰে মৰম ঢেপেচি সুমলিয়ে থাপ মাৰি ধৰে মই ঢেপেচি কোনটো এংগলৰ পৰা মোক ঢেপেচি দেখিছ তই এইফালে মানে চিঠি লিখা এক্সপেৰিয়েন্স আছে হয়তো ৰাইজে গম পাইছে আগৰ এটা ভিডিঅ'ত কৈছিলে তেওঁ নিজ মুখে নাই মোৰ নাই মাকে পাইছিলে বোলে ল'ৰা ছোৱালী বৰবাদ কৰা তেওঁ এক্সপাৰ্ট দিয়া মই মাৰি দিছো দিয়া ভালকে মাৰি দিছো দে গোটেই চাইনিজ পোৱালি নিচিনা লাগিছে ৰিলছত লাগিছে ৰ'দ দেখি গৰম এনেকে বেকাৰ হৈছে নে মোৰটো কৈছে তো দুখৰাটো কৈছো কিটো গৰম দিছে কি তাৰমানে কি দুখৰা মানে কি ক এই আমাৰ মাখি মাখি মাৰি আছে মাখি মেন এইটো এক ঠিকালে দিছে মাখি মৰা কেনেকুৱা কিমান টকা হাজিৰা পৰিছে এজনী হেই এটকা এতিয়া মই 10 জনী মাৰিছো মানে লাভ হোৱা নাই গাই এই মানে শিখৰটো খুব খাই শিখৰৰ খৰচ ওলাই গৈছে 10 টকা শিখৰ 5 টকা হলে সিগনেচাৰতে পাব 5 টকা হলে সিগনেচাৰ পাব সেইটো মই খাম এই মোৰ কাৰণে মোক এটা লৈ দিবা দেই সিগনেচাৰ এটা কষ্টৰ ফল হেৰা বুলি মানক মোবাইল নিছ মিলাইছে ইমান দিস ইজ পাপা কি পৰি পাপা কি পৰি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে পাপা কি পৰি হয় ভাল লগা নাই বিছনাখন বহুত কাপোৰ আছে মই এনেও পৰি পাপা কি পৰি সেইটো কাৰণে স্কুটিখন ভালকৈ চলাবি আৰু চলাই আছো সি এতিয়া ক'বলৈ দেখিছেগে ই চাগে উঠিলে ভয় পাই যায় মই একদম সেফটিকে মোৰ লগতে উঠি যায় মোৰ স্কুটিটো ইহা চলা মই উঠোগে মই চলালে নিজকে কনফিডেন্স আছে মোৰো কনফিডেন্স আছে মোৰ মানে কেয়াৰ কনফিডেন্স দেখিছ না ব্যাকগ্ৰাউণ্ডত কি কৈ আছ তই বেকগ্ৰাউণ্ডত হ'ব আহি গলো মিছনত আহি গলো গম পাই নে কি আকৌ এতিয়া আহিলা নেকি মই ৰাতি আহিব নোৱাৰো নহয় ৰাতি মোৰ ওলা মুতি বলিকে অকলে নাযাওঁ মাৰ লগত যাওঁ এইটো চুৰে বিছনাত শুই আছে ফেন লগাই আয়ো নিলে ও আপুনি যে চুৰৰ পিছত নকৈ ইয়াত বহি আছে কেলে সব বিচাৰি আকৌ আয়ো সানস্ক্ৰীনটোকে নিলে ইমান ৰ'দখনত মই কেনেকে ওলাম বাজা পছা থৈগে যা ইও কথা শুনতে মুজা হাগিছটো হাগিছ না হাগিছ একে আগতে 1 2 3 হ'ল নেকি হৈ আছে দিটো আছে গৰম সিজনতো একদম আৰু চুৰবোৰৰ পৰা শান্তি নাই আহিলে আৰু যাওঁ কথাটো গাঁওফালৰ লগত আলোচনা কৰি থোৱা হ'ব ইয়া গৰম উঠিছে ৰবিনৰ या फैन भी नहीं है मैं खेला ऊपर और ये मैं हूँ बहुत गरम এয়া আহিছোঁ এবাৰ আমৰ সন্ধানত সেইটো বোলে আম খাব মন গৈছে
সেইজনী ভাল খবৰ অ' ৰাইজ ভাল খবৰ গাইজ চেণ্ডেল এৰি থৈ আহিলোঁ এনেকুৱা গৰম নহয় পকাখন ভৰি মানে পেলাবই পৰা নাই অকল আমি দুটাহে খুলি থৈছোঁ সিটো আৰু মই এনেকুৱা গৰম নহয় আৰু এইকেইটা হ'ল আমাৰ ছায়াকেইটা তেনেকৈ বনাবলৈ ভাল থাকে ভিতৰত ফটো বনাম বুলি ভাবিছোঁ চব ইমান ঠাণ্ডা এইখিনিত ৰ'বলৈকে ভাল লাগে চব কথা বাদ দি এইটো মানে সুখবৰ যে গছখিনি মই ৰুই থৈছোঁ ইছ ৰাম আমি মানে এটা গ্ৰুপ খুলিছোঁ যেনেকি গছপুলি ৰোৱা তাইও এতিয়া সংযোগ হৈ নহয় সঁচাকৈ আমাৰ মানে তাত মানে আমি ছোৱালীকেইজনী মানে খুলিছোঁ গম পাইছে মানে গছৰ অভাৱ হৈছে ইমান গৰম হৈছে সেইটো কাৰণে মানে আমি মানে গছপুলি ৰোৱাৰ মানে এটা হেৰি কৰিছোঁ এহেঁতি আহিছে আম খাবলৈ কিন্তু মই বিচাৰিছোঁ লিচু আমৰ গছ চাওক আমেই নাই পাত নাই আকৌ গছজোপাত গৰমতে পাতবোৰ হৈ থাকিলে চাগে আমবোৰ ধেৰ আছে চাহ জেগা বিচাৰি বহি আছে গছৰ তলত চাওক ৰাইজ ইমান মৰম এই মোলে দেখিছে চেণ্ডেল নিজে খুলি মোক দি দিছে ইমান ৰ'দত গৰমি এয়া লাইভ গৈ আছে এজন এই দুজন ভিডিঅ'ৰ মাজত লাইভ এগৰাকী ৰিলছ ঠিকে আছে হেল্ল' তো গাইজ ফাইনেলি ভিডিঅ' কৰি হৈ গ'ল আৰু এতিয়া এয়া ঘৰলৈ ধূলি তেন ভিডিঅ' কৰি হ'ল আৰু এতিয়া 4:30 হৈ গ'ল তথাপিও ইমান ৰ'দ মানে ক'বলৈ ভাষা নাই গোটেই অৱস্থা বেয়া গাৰ মুখৰ ইমান কষ্ট মানে কৰিছোঁ আপোনালোকৰ কাৰণে তো আপোনালোকে যেতিয়া ভিডিঅ'টো শেষলৈকে চাই আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন বাই বাই